হেল্ল' বন্ধুসকল, মই আপোনালোকক নলেজ এণ্ড এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আগৰ ভিডিঅ'কেইটাত দিছোঁ জেনেৰেল নলেজৰ ওপৰত। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম জীৱ বিজ্ঞানৰ ওপৰত। মই যিকেইটা প্ৰশ্ন আজি লৈ আনিছোঁ, প্ৰায় 50টা প্ৰশ্ন মই আপোনালোকলৈ লৈ আনিছোঁ। 50টা প্ৰশ্নত মই জীৱৰ বিজ্ঞানৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথমতে জীৱ বিজ্ঞানৰ মই আপোনালোকক সকলো বিষয়ৰ ওপৰতে জীৱ বিজ্ঞান হওক, পদাৰ্থ বিজ্ঞান হওক, ৰাসায়ন বিজ্ঞান ইত্যাদি মই প্ৰশ্নসমূহ আপোনালোকলৈ লৈ আহিম। কিন্তু মই ইয়াৰ আগতে আপোনালোকক কৈছোঁৱেই যে মই বিষয়বস্তুবিলাক বাছি আপোনালোকক মই দি থাকিম, প্ৰশ্নবিলাক দি থাকিম, কাৰেণ্ট ৰেফাৰেঞ্চৰ দিম আৰু সকলোখিনি প্ৰশ্নটো আপোনালোকে পাব। গতিকে দেৰি নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া জীৱ বিজ্ঞানৰ ওপৰত মই প্ৰায় 50টা প্ৰশ্ন আজি বাছি মই ইয়াত আপোনালোকলৈ এই PDF টো মই বনাইছোঁ আৰু মই আপোনালোকক এটা এটাকৈ দেখুৱাই যাম। প্ৰথমতে আপোনালোকে দেখিছে স্ক্ৰীনখনত যে মানুহৰ বৈজ্ঞানিকৰ নাম কি? হোমো চেপিয়েন্স। জীৱ কাক বোলে? যাৰ জীৱন আছে তাক জীৱ বোলে। সমগ্ৰ জীৱ জগতক কেইটা ভাগত ভাগ কৰা হৈছে? দুটা ভাগত, উদ্ভিদ আৰু প্ৰাণী। তাৰপিছত 4 নম্বৰটো, উদ্ভিদ আৰু প্ৰাণীৰ মাজত প্ৰধান পাৰ্থক্য কি? প্ৰাণীয়ে নিজৰ অংগ প্ৰত্যংগ সঞ্চালন কৰি এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰে, কিন্তু উদ্ভিদে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে। এইটো এটা পাৰ্থক্য। তাৰপিছত আহিলে 5 নম্বৰ, জীৱ বিৱৰ্তন কাক বোলে? কোনো সৰল প্ৰজাতিৰ পৰা গুণগত আৰু পৰিমাণগত পৰিৱৰ্তনৰ মাধ্যমেৰে অধিক জটিল প্ৰজাতিৰ উদ্ভিদ হোৱাকে জীৱ পৰিৱৰ্তন বোলে। তাৰপিছত 6 নম্বৰটো, জীৱ বিৱৰ্তন জনক কোন? জীৱ বিৱৰ্তনৰ জনক কোন? চাৰ্লছ ডাৰউইন। তাৰপিছত জীৱ বিৱৰ্তনৰ সৈতে অভিযোজনৰ সম্পৰ্ক কি? পৰিৱেশৰ প্ৰভাৱত, উত্তৰটো হ'ব পৰিৱেশৰ প্ৰভাৱত অভিযোজনৰ মাধ্যমেৰেই জীৱ বিৱৰ্তন সম্পন্ন হয়। প্ৰাণীৰ দেহত হৰমনৰ সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে? এণ্ডোক্ৰিন গ্ৰন্থি। তাৰপিছত অক্সিন কি? এবিধ উদ্ভিদ হৰমন। মেৰুদণ্ডী প্ৰাণীৰ মগজু কেইটা ভাগত বিভক্ত? 4টা ভাগত বিভক্ত। গুৰু মস্তিষ্ক, লঘু মস্তিষ্ক আৰু উৎকিষক আৰু সুষুম্ন মগজু। তাৰপিছত সংবেদী নাৰ্ভ কাক বোলে? যি নিউৰনৰ শান্ত শাখাসমূহ জ্ঞানেন্দ্ৰিয়ত শেষ হয় তাকে সংবেদী নাৰ্ভ বোলা হয়। এনেকুৱা প্ৰশ্নবিলাক মই যিবিলাক প্ৰশ্ন মানে অলপ ভিতৰুৱা, যিবিলাক প্ৰশ্ন সহজতে অলপ পাবলৈ টান, মই তেনেকুৱা ধৰণৰ প্ৰশ্ন অলপ মই যুগুত কৰিছোঁ জীৱ বিজ্ঞানৰ ওপৰত। আপোনালোকে যদিও প্ৰশ্নবিলাক অলপ চুটি বা মানে ধৰক, কিন্তু ইয়াত যথেষ্টখিনি গুৰুত্ব আছে। জীৱ বিজ্ঞানৰ ওপৰত যিবিলাক প্ৰশ্ন আপোনালোকক কৰিব, হয়তো এনেকুৱা ধৰণৰ প্ৰশ্ন সোমাই যাব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। এতিয়া উদ্ভিদৰ নাভতন্ত্ৰ আছেনে? নাই। উদ্ভিদৰ যিটো নাভতন্ত্ৰ নাই। স্নায়ুৰ মাধ্যমেৰে প্ৰবাহিত আৱেগৰ গতি প্ৰতি ছেকেণ্ডত কিমান মিটাৰ? 225 মিটাৰ। স্নায়ুৰ মাধ্যমেৰে প্ৰবাহিত আৱেগৰ গতি প্ৰতি ছেকেণ্ডত। যৌন আৰু অযৌন উভয় ক্ৰিয়াৰে প্ৰজনন ঘটোৱা এবিধ প্ৰাণীৰ নাম কোৱা? সেইটো হৈছে হাইড্ৰা। সন্তান প্ৰসৱ কৰা প্ৰাণীক কি বোলে? জৰাজুজ। মনত ৰাখিব। কণীৰ পৰা প্ৰাণীক কি বোলে? অণ্ডজ। উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি? ইণ্ডিকেটৰ। যিহেতু প্ৰশ্নখিনি অলপ জটিল হ'ব, উদ্ভিদ আৰু প্ৰাণী জগতৰ ওপৰত প্ৰশ্নখিনি আছে। বংশগতি কাক বোলে? যি প্ৰক্ৰিয়াৰে মাক দেউতাকৰ বৈশিষ্ট্য সতি সন্তানলৈ সঞ্চালিত হয় তাকে বংশগতি বোলে। তাৰ পাছতে আহিলে প্ৰজনন বিদ্যা কাক বোলে? যি বিজ্ঞান অধ্যয়ন কৰিলে বংশগতিৰ বিষয়ে জানিব পাৰি তাক প্ৰজনন বিদ্যা বোলে। প্ৰজনন বিদ্যাৰ জনক কোন? প্ৰজনন বিদ্যাৰ জনক গ্ৰেগক জোহান মেলে। তাৰপিছত কি উদ্ভিদৰ ওপৰত মেণ্ডেলে বংশগতিৰ ওপৰত পৰীক্ষা চলাইছিল? মটৰ মাহৰ ওপৰত। তাৰপিছত কোষ বিভাজন কাক বোলে?
এটা সজীৱ কোষ দুটা সজীৱ কোষত পৰিণত হোৱাকে কোষ বিভাজন বোলে মানৱ দেহত ক্ৰমজমৰ সংখ্যা কিমান 48ডাল এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত হাড়ৰ সংখ্যা কিমান 206ডাল যেটো শিশুৰ ক্ষেত্ৰত হাড়ৰ সংখ্যা অধিক বেছি সেইকাৰণে প্ৰাপ্তবয়স্ক মানুহৰ হাড়ৰ কথা শুনিয়া হৈছে যদি শিশুৰ কথা কোৱা হয় তেতিয়াহলে 206ডালতকৈ অধিক হ'ব কি পেশীৰ দ্বাৰা মানুহে অংগ প্ৰত্যংগ সঞ্চালন কৰে ঐচ্ছিক পেশীৰ দ্বাৰা ৰেচনৰ উদ্দেশ্য কি ৰেচনৰ উদ্দেশ্য হৈছে শৰীৰৰ পৰা বিপাক জাতীয় দূষিত পদাৰ্থ উলিয়াই দিয়া সৰ্বপ্ৰথমে কোনে ভাইৰাছ আৱিষ্কাৰ কৰিছিল এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কম্পিটিটিভ এক্সাম বিলাকত প্ৰায় আহে ই হৈছে ইভানোভিকে জনন কাক বোলে পৃথিৱীৰ জীৱসমূহে পৰিণত বয়সত যি পদ্ধতিৰে বংশ বৃদ্ধি কৰে তাকে জনন বোলে মনত ৰাখিব এন্টিবায়োটিক কি এটো 29 নম্বৰ এন্টিবায়োটিক কি এন্টিবায়োটিক হৈছে ভেকুৰৰ পৰা নিখুঁত যি পদাৰ্থই জীৱাণু বংশ বৃদ্ধিত বাধা দিব পাৰে তাকে এন্টিবায়োটিক বোলে কি হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে এটো 30 নম্বৰ প্ৰশ্ন এটো আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন কি হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে এটো হৈছে কাইনোটিন হৰমন পিউপিল কি চকুৰ তৰাৰ মাজৰ গোলাকাৰ বন্ধাটোক পিউপিল বোলে কুষ্ঠ ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি মাইকোবটেৰিয়া লেণ্টি যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ নাম কি টিউবাৰকুলোছিছ বেক্টেৰিয়া হিউমাছ হৈছে প্ৰচুৰ জৈৱ পদাৰ্থৰ মিশ্ৰণত যি অনিয়তাৰ জটিল পদাৰ্থ সৃষ্টি কৰে সেয়ে হিউমাছ আটাইতকৈ সৰল প্ৰটিন কি গ্লাইচিন হৈছে আটাইতকৈ সৰল প্ৰটিন স্তন্যপায়ী প্ৰাণীৰ তেজৰ ৰং ৰঙা কিয় স্তন্যপায়ী প্ৰাণীৰ তেজৰ লু মিশ্ৰিত হিমোগ্লোবিন নামৰ ৰঞ্জক পদাৰ্থ থকাৰ বাবে তেজৰ প্ৰধান কাম দুটা কি সজীৱ কোষত অক্সিজেন আৰু সৰল খাদ্য পৰিবহণ কোষত অক্সিজেন যোগান ধৰা তেজৰ কোষত আৰু সৰল খাদ্য পৰিবহণ কৰা উদ্ভিদৰ সংবহন কলা কি জাইলেম আৰু ফ্লোয়েম মানুহৰ শৰীৰৰ কোন অংশত তেজৰ লগত অক্সিজেন যোগ হয় এটো হয়তো প্ৰশ্নটো আপোনালোকক আহিব পাৰে যে মানুহৰ শৰীৰৰ কোন অংশত তেজৰ লগত অক্সিজেন যোগ হয় এটো হৈছে হাওঁফাওত অক্সিজেনখিনি তেজৰ লগত সংযোগ হয় মানুহৰ পাচন অংগ কি পাচন অংগ যকৃত আৰু অগ্নাশয় এই দুটা এটা আপোনালোকে দেখিছে এই দুটা কি মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি হ্ৰাস পায় ছফৰাছৰ অভাৱত খাদ্যৰ প্ৰধান অংগ কেইটা আৰু কি খাদ্যৰ প্ৰধান অংগ কেইটা আৰু কি খাদ্যৰ প্ৰধান অংগ তিনিটা শৰ্কৰা প্ৰটিন আৰু স্নেহ পদাৰ্থ ভিটামিন চিৰ অভাৱত চিৰ আন এটা নাম কি ভিটামিন চিৰ আন এটা নাম আছে হয়তো এটো আহিব পাৰে ভিটামিন চিৰ আন এটা নাম এস্কাৰ্বি এচিডক মানে ভিটামিন চি বুলিও জনা যায় উৰিব নোৱাৰা তিনিবিধ চৰাইৰ নাম কোৱা এমু পেঙ্গুইন আৰু উটপখী কাৰ্বন ডাই অক্সাইড উদ্ভিদৰ কি কামত লাগে শালুক সংশ্লেষণ পদ্ধতিত খাদ্য প্ৰস্তুত কৰিবলৈ শালুক সংশ্লেষণৰ ফলত বায়ুত কি গেছ বাঢ়ে অক্সিজেন গেছ সেইটো আপোনালোকে জানে কি ভিটামিনৰ অভাৱত মানৱ শৰীৰত বেৰি ৰোগ হ'ব পাৰে ভিটামিন বিৰ অভাৱত পূৰ্ণবয়স্ক মানুহৰ তেজৰ চাপ কিমান 120 বা 80 কাৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ দূৰলৈ যায় ধমনীৰ মাধ্যমত মানুহৰ হৃদপিণ্ডত কেইটা নিলয় আৰু কেইটা অলিন্দ আছে মানুহৰ হৃদপিণ্ডত দুটা নিলয় আৰু দুটা অলিন্দ আছে তবে এতিয়া এইটোৱে শেষৰ প্ৰশ্নটো মই আজি 50টা প্ৰশ্ন লৈ আনিছিলো আৰু মই ইয়াৰ ওপৰত জীৱ বিজ্ঞানৰ ওপৰত আৰু মই বাছি বিচাৰি মই আৰু ভিডিঅ' প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ লৈ যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো
শেষৰ প্ৰশ্নটো মই কৈ দিছোঁ। লাজুকী লতাৰ পাত স্পৰ্শ কৰিলে জয় পৰি যায় কিয়? আমি লাজুকী লতাৰ পাত এখিলা চুই দিয়াৰ লগে লগে জয় পৰি যায়। তাত কিয় জয় পৰে সেইটো বিজ্ঞানসন্মত তথ্য অনুসৰি চিষ্মুলাটিৰ বাবে পাতখিলা জয় পৰি যায়। গতিকে মই আজি আপোনালোকৰ মাজলৈ 50টা প্ৰশ্ন লৈ আহিছিলোঁ। এই 50টা প্ৰশ্ন যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে যদিও নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে পুনৰ মই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু জীৱৰ ওপৰতে নহয়, মই বিভিন্ন বিষয়ৰ ওপৰত মই প্ৰশ্নসমূহ বিচাৰি মই আপোনালোকৰ মাজলৈ প্ৰশ্নসমূহ লৈ আহিম। এতিয়া মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।